বন্ধুসকল আসাম গভ জব্দলৈ আপোনালোকক স্বাগতম। আজি আমি এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। খবৰটো হৈছে যে APSC CC মেইন এক্সাম 2018ত যিটো পতা কথা আছিলে সেই ডেটটো এতিয়া পষ্টপন এণ্ড ৰিশ্বেডিউল কৰা হৈছে আৰু এইটো পাব্লিছ হৈছিলে 18 জুলাই 2019ত। বৰ্তমান যি অসমত বানপানী চলি আছে, ভয়াৱহ বানপানী চলি আছে, বানপানীৰ বাবে অসমৰ লোক সেৱা আয়োগে এটা মিটিং পাতিছিলে আৰু মিটিংটো তেওঁলোকে পাতিছিলে 17 জুলাই 2019ত আৰু তেওঁলোকে এইটোৱে সিদ্ধান্ত লৈছে যে যি ডেট তেওঁলোকে দিছিলে মানে 22 জুলাই 2019 টু 31 জুলাই 2019ত যিটো এক্সাম ডেট তেওঁলোকে পতা কথা হৈছে এইটো ৰিশ্বেডিউল কৰিছে আৰু তেওঁলোকে এতিয়া এক্সাম ডেটটো তেওঁলোকে সিদ্ধান্ত লৈছে যে এক্সামটো হ'ব 2 আগষ্ট 2019 টু 9 আগষ্ট 2019ত। বন্ধুসকল ইয়াৰ বিষয়ে যদি আপোনালোকৰ সবিশেষ জানিব বিচাৰে ইয়াত আপোনালোকে চাই ল'ব পাৰে। অফিচিয়েল নটিফিকেশ্যনত আছে, ইয়াত আপোনালোকে ক্লিক কৰি পেলাই চাব পাৰিব। মই তলত দি দিম আপোনালোকৰ ডিছক্ৰিপশ্যন বক্সত। আৰু আপোনালোকে কোনোবাই যদি এই APSC এক্সাম দিবলৈ বিচাৰিছে বা দিবলৈ কাৰণ প্ৰিপেৰেশ্যন লৈ আছে তেনেহ'লে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে আপোনালোকৰ বন্ধুসকলৰ লগত বা আপোনালোকৰ সম্পৰ্কীয় যিমান আছে সকলোলৈ শ্বেয়াৰ কৰক যে ডেটটো পষ্টপন কৰা হৈছে। বন্ধুসকল ইমানেই আছিল এইটো খবৰ। আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট বক্সত ক'ব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কাৰণ বহুত গুৰুত্বপূৰ্ণ খবৰ হয় এইটো। আৰু মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো তললৈ যাব, তাত ৰেড কালাৰ দি মানে ৰঙা আখৰে লিখা আছে ছাবস্ক্ৰাইব বুলি, তাতে আপোনালোকে ক্লিক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। মই বাৰ বাৰ কৈছোঁ আৰু লাইক কৰিব। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।